মৰ্নিং এভৰিৱান, মই মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছো। আগতীয়াকে আপোনালোকক ক্ষমা খুজিছো, মই মিনি ব্লগ দিব নোৱাৰিলো। পূজাত মোৰ একদম গাটো বেয়া, তাৰ আগতে অলপ বেয়া হৈ আছিলে। পূজা আৰু বেছি বেয়া হৈ গ'ল, সেইটো কাৰণে মই মোবাইলটো হাতত তুলি ল'বই নোৱাৰিলো। এতিয়া ভাল পাইছো। ভাল পোৱাৰ পিছত মই ওচৰতে দাদা এজনৰ বিয়া এখন আছিলে, বিয়া খাবলৈ গৈছিলো। আৰু এই মিনি ব্লগটো দুটা পাৰ্টত যাব, আপোনালোকে চাবলৈ নাপাহৰিব। এদিনৰ আগত দৰা ঘৰত মাত দিবলৈ গৈছিলো, মানে খবৰ ল'বলৈ গৈছিলো। ইয়াৰ ডাঙৰ বৌয়েক হয় দৰাৰ, আৰু বিয়া প্ৰিপাৰেশ্যন কেনেকুৱা চলিছে কিবা কিবি এনেকে কথা পাতিলো। আৰু খবৰ ল'লে ভাল পায় সকলোৱে। আৰু এয়া একেবাৰে বিয়াৰ দিনাখনি আপোনালোকক লগ পাইছো। আৰু কেনেকুৱা লাগিছে মোক জনাব। পিংক কালাৰ এযোৰ চাদৰ মেখেলা পিন্ধিছো, গিফ্ট পাইছিলো। ভাবিলো বিয়াতে একদম আৰম্ভণিটো কৰি দিওঁ। আৰু এয়া দৰা ককায়েক, ভাগিনীয়েক, ডাঙৰ ভতিজাকে নাচিছে। হেপী মমেণ্টছবোৰ সদায় ধৰি ৰাখিব লাগে, মই ৰাখি থলো ইয়াতে।